জিএসপিৰ সাপোর্ট আছে আৰু তিনিটাত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিছোঁ আৰু যেটো 8টা সিট আমি ডাইৰেক্ট কণ্টেষ্ট কৰিছোঁ ইয়াত কোনো সন্দেহ নাই 8টা সিট ওলাই আহিব আৰু তিনিটা যেটো ফ্ৰেণ্ডলি কৰিছে ইয়াতো এটা দুটা সিট ওলাই আহিব গতিকে 9টাৰ পৰা 10টা সিট আমি টাৰ্গেট কৰিছোঁ আৰু বাকিখিনি যেটো সিট আছে এটো বিজেপিৰ পৰা বিজেপি এটো পাব আৰু সেই কাৰণে 12টা যেটো সেগমেন্ট আছে 12টাৰ 12টাই মিত্ৰজোট বিজেপি ইউপিপিএল মিত্ৰজোটে গোটেইকেইটা সিট পাব অসমত কোনে চৰকাৰ গঠন কৰিব এইবাৰ অসমত বিজেপি লেড গভৰ্ণমেণ্ট হ'ব বিজেপিয়ে চৰকাৰ বনাব আৰু যেটো মিত্ৰজোট আছে এজিপি আৰু ইউপিপিএল এই মিত্ৰজোটৰে চৰকাৰ হ'ব ইয়াত কোনো সন্দেহ নাই বিটিসি যেহেতু বিপিএফে 15টা বছৰ শাসন কৰিছে এইবাৰ বিপিএফৰ স্থিতি কি আছে এইবাৰ বিপিএফৰ স্থিতি 0 হ'ব ইয়াত কোনো স্থিতি বুলি একো নাই তেখেতসকলৰ এমএলএ বিলাকে 15 বছৰ 20 বছৰ এমএলএ মন্ত্ৰী হ'ল ৰাইজৰ কাৰণে একো কৰি দিব পৰা নাই তো সেই কাৰণে তেনেকুৱা মানুহবিলাক যদি আৰু ৰাইজে ভোট দিয়ে ইয়াতকে ভুল কথা একো নহ'ব তো সেই কাৰণে ৰাইজে মাৰ বান্ধি থিয় হৈছে কোনো কাৰণত এইবাৰ বিপিএফৰ প্ৰাৰ্থীবিলাকক ভোট নিদিয়ে আৰু অলৰেডি কাজিয়া পেচাল আৰম্ভ হৈছে বিপিএফৰ অফিচ তালাবন্ধ হোৱা আৰম্ভ হৈছে গতিকে এইবাৰ বিপিএফ কোনো কাৰণত এজনো এমএলএ জিকিব নোৱাৰে কিন্তু নাই ফেক্টৰ বুলি ইয়াত এইবাৰ বিটিআৰ অঞ্চলত কোনো নাই ইউপিপিএলে ক্লিন চিট পাই আছে কাৰণ বিপিএফে 17 বছৰে ৰাইজক ঠগালে ভয় ভিতৰ ৰাজনীতি কৰিলে এই কাৰণে এইবেলি ৰাইজে পুৰা ক্লিয়াৰ এটা মাইণ্ড লৈ আছে কি এইবাৰ ইউপিপিএলৰ যিখিনি প্ৰাৰ্থী আছে সব প্ৰাৰ্থীকে ইয়াতে বিজয় কৰাব কিন্তু দেখা গৈছে যে যেহেতু মিত্ৰজোট আছে বিপিএফে মিত্ৰজোটৰ লগত বা মহাজোঁটৰ লগত বন্ধনত আছে কিন্তু মহাজোঁটে আপোনালোকক সংকটত পেলাব নেকি মহাজোঁটে একো সংকটত নেপেলায় তেখেতসকলৰ মাজত মিলন নাই কোনো মিলা প্ৰীতি নাই আৰু আনপিনেদি চালে ইয়াত না কংগ্ৰেছৰ স্থিতি ভাল না ইউডিএফৰ স্থিতি ভাল গতিকে তেখেতসকলে আজি এটা এনেকৈ এটা সময়ত লগ লাগিছে য'ত কোনো এটা দলৰে স্থিতি ভাল নহয় গতিকে ইয়াত আৰু কিবা এটা ভাল অংক হ'ব মই এইটো নাভাবোঁ আৰু ইয়াত এইকাৰণে মিত্ৰজোঁটে মহাজোঁটেই হওক বা কিবাই হওক ইয়াত কোনো এটা চিটত তেখেতসকলে জিকাটো ক্লিয়াৰ নাই আৰু জিকিব নোৱাৰে কিন্তু বিজেপিৰ লগত যেহেতু আপোনালোকৰ মিত্ৰতা আছে কিন্তু বিজেপি এটা কৈছিল যে 100+ পাব কিন্তু আপোনাৰ মন্তব্য কি নাই চাওক বিজেপিয়ে ডাঙৰ দল হিচাপে তেখেতসকলৰ এনালাইচিছ কেলকুলেশ্যনটো ডাঙৰ হ'ব মই ক'ব বিচাৰোঁ যে মিত্ৰজোঁটৰ যিটো আছে সেইটো 80ৰ তলত কোনো কাৰণত নাহে 80+ থাকিব এইবাৰ ৰাইজৰ বাবে আপোনাৰ কি ইছ্যু কি লৈছে চাওক ৰাইজৰ বাবে ইছ্যু যেটো আপুনি খুদিছে ইয়াত ইছ্যু বুলিলে বহুত আছে শান্তি প্ৰতিষ্ঠা কৰাটো এটা ইছ্যু আছিলে আজি 2 মাহ 3 মাহ ইউপিপিএলৰ যেটো গভৰ্ণমেণ্ট হ'ল সব মানুহে শান্তিত আছে মূৰ দাঙি এটা ভালকৈ থাকিব পাৰিছে এটা সময় আছিল বিপিএফৰ চৰকাৰ ভয়কৈ থাকে গোসাইগাঁৱতে হওক কোকৰাঝাৰতে সব মানুহ ভয়কৈ থাকে মুখ খুলি কথা ক'ব নোৱাৰে এতিয়া এই ভয়ভীত নাই গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট ভূমিৰ পাট্টা আমি প্ৰদান কৰিলোঁ ইউপিপিএলৰ আগতে ইউপিপিএলক কৈছিলে যে ইউপিপিএল আহিলে খেদিব মাটি কাঢ়ি ল'ব কিবা কাঢ়ি ল'ব তেনেকৈ প্ৰচাৰ কৰিছে বিপিএফে আৰু আজি আমি এমাহ নহওঁতে আমি 5700 ভূমি পাট্টা আবণ্টন কৰিলোঁ আৰু 11,000 আমি আবণ্টন কৰিবলৈ ৰেডি কৰি ৰাখিছোঁ আনপিনেদি আপোনাৰ চাওক এডুকেশ্যনত যিখিনি চাকৰি দিয়া হৈছে এটা টকাও তাত মানে ঘুষ লোৱা হোৱা নাই 17 বছৰে ৰাইজে লাখ টকা দি পেলাই কণ্ট্ৰেকচুৱেল চাকৰি ল'ব লগা হৈছে এইবাৰ ৰেগুলাৰ গভৰ্ণমেণ্ট চাকৰি 1 টকাও দিব লগা হোৱা নাই চ' তেনেকুৱা বহুত আমি কাম আৰম্ভ কৰিছোঁ আৰু সেই কামবিলাক ৰাইজৰ স্বাৰ্থত কৰিছোঁ কাৰণ আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ বিপিএফ আৰু হাগ্ৰামা মহিলাৰে ৰাইজক দমন কৰিবলৈ আহে আৰু ইউপিপিএল আৰু বিজেপিয়ে ৰাইজক সেৱা কৰিবলৈ আহিছে গতিকে যিহেতু ৰাইজক সেৱা কৰিবলৈ আহিছে ৰাইজে সেৱা কৰা দলৰ লগত সদায় থাকিব সেইটো আমাৰ বিশ্বাস আছে কিন্তু এটা কথা উত্থাপন হৈছে যে হাগ্ৰামা অভিযোগ কৰিছে যে সিন্ডিকেটৰ লগত ইতিমধ্যে আপুনি জড়িত হৈ পৰিছে এইটো কথা আপুনি কিমান দূৰ এইটো হাগ্ৰামা মহিলাৰে আমাক বদনাম দিছে তাৰ মানুহবিলাকে এতিয়াও সিন্ডিকেট কৰিছে পইচা তুলি আছে সেইটো চবে জানে আৰু যোৱা 17 বছৰে তেনেকৈ গৰুৰ পৰা আদি কৰি সব তেখেতসকলে সিন্ডিকেট কৰি কোটি টকা খালে আৰু ইয়াৰ কাৰণতে আজি কিমান ডাঙৰ সম্পত্তি বনাইছে চিফ এজনৰ দৰমহা কিমান এতিয়াতো আমাৰ যেটো দেখিলোঁ আমি 50,000 নহয় দৰমহা তো এতিয়া তেখেতে ইমান যে সম্পত্তি বনালে ক'ৰ পৰা বনালে ইয়াৰ পৰা সি সিন্ডিকেট বনালে আজি তেখেতৰ এই বঙহী বিএলটিবিলাক দাদাগিৰি কৰি আছিলে কিহৰ পৰা সিন্ডিকেটৰ পৰাই দাদাগিৰি কৰি আছিলে আজি সেই সিন্ডিকেটটো তেখেতসকলে আমি গৰু যোৱাটো বন্ধ কৰাৰ কাৰণে বিভিন্ন মানে কিবাটো বন্ধ কৰাৰ কাৰণে এইটো উল্টাকৈ আমাৰ ওপৰত বদনাম দিছে তাত আমাৰ কোনো জড়িত নাই